স্বাস্থ্যই পৰম ধন, দেহা থাকিলেহে দেহা, মানুহ থাকিলেহে পৃথিৱী থাকিব। এই আপ্তবাক্য কেইষাৰী সন্মান জনাই যোৰহাট চিনামৰাস্থিত ONGCৰ উদ্যোগত কৰ্মচাৰীসকলে গ্ৰহণ কৰিলে ৰাইজৰ বাবে এক অভিনৱ আৰু যুগাত্মক পদক্ষেপ স্বচ্ছ অভিযান। কৰ্মচাৰীয়ে প্ৰতিষ্ঠানটোৰ কলনীৰ পৰা চিনামৰাৰ দেওবৰীয়া বজাৰলৈ প্লাষ্টিক ব্যৱহাৰ নকৰিব শ্লোগানেৰে মানৱ শৃংখল পদযাত্ৰা আৰম্ভ কৰা পৰিলক্ষিত হয়। উক্ত ৱাকথন কাৰ্যসূচী ভাগত সহস্ৰাধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি বজাৰখনৰ ব্যৱসায়ীসকল আৰু গ্ৰাহক ৰাইজৰ মাজত একোটাকৈ কাপোৰৰ মোনা, ডেটল, মাস্ক, চেনিটাইজাৰ আদি বিতৰণ কৰে। লগতে এই মহান যাত্ৰাৰ ৰাইজৰ মাজত বিভিন্ন দিশত সজাগতা 15 জুলাইলৈকে অব্যাহত ৰাখিব বুলি উদ্যোক্তাসকলে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। জনসাধাৰণে প্ৰতিদিনে যাতে বজাৰ সময়লৈ দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতে প্লাষ্টিক বেগৰ পৰিৱৰ্তে নিতৌ কাপোৰৰ মোনা লৈ যোৱাৰ অভ্যাস কৰে আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰে, তাৰ প্ৰতি সকলোকে আহ্বান জনায়। গোলাঘাটৰ পৰা নজিৰ হুছেইনৰ সহযোগত জয়ন্ত কুমাৰ গগৈৰ প্ৰতিবেদন, ক্লিক-অন নিউজ আছাম।